নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেলৰ যিহেতু এইটো প্ৰথমটো ভিডিঅ' হ'বলৈ গৈ আছে, চ' প্ৰথমটো ভিডিঅ'তে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নাহৰকটীয়া জয়পুৰত থকা দিহিং পাটকাই ষ্টেডিয়াম। মোৰ ঘৰো সেই জয়পুৰতে হয়। তো বলক তেনে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। তো আহি আমি ইমানখিনি ঠাই পালোহি। আপোনালোকক এডোখৰ ঠাইটুকুৰা দেখাম বুলি ভাবিছোঁ। তো ঠাইটুকুৰা চাই থাকিব, ঠাইটুকুৰা দেখাম আপোনালোকক মই। তো এইখিনিতে অলপ ৰখি ল'লোঁ, ৰখি কিনে আপোনালোকক এটা পুখুৰী দেখাম বুলি ভাবিলোঁ। পুখুৰীটো বহু ডাঙৰ, সেইকাৰণে ইয়াৰ নাম বৰপুখুৰী বুলি থোৱা হৈছে। বৰ্ডখন লৈ চাওক, জয়পুৰ বৰপুখুৰী বুলি লিখা আছে। এয়া দেখিছে, জয়পুৰ বৰপুখুৰী বুলি লিখা আছে। তো এই পুখুৰীটো আমাৰ আজু ককাহঁতৰ দিনৰ পুখুৰী হয়। সেইকাৰণে মানে পুখুৰীটো বহুত পুৰণা বুলি মানা যায়। তো দেখিছে পুখুৰীটো কিমান ডাঙৰ। ইয়াৰ নাম সেইকাৰণে বৰপুখুৰী বুলি লিখা হৈছে। তো বলক লাহে লাহে আগবাঢ়ো তেনে। তো আমি এতিয়া সেই ঠাইটুকুৰাৰ পৰা লাহেকৈ ওলাই আহিলোঁ। ওলাই আহি এতিয়া দিহিং পাটকাই ষ্টেডিয়ামৰ ফালে গৈ আছোঁ লাহে লাহে। তো ভিডিঅ'টোত কি হয় কি নহয় শেষলৈ চাই থাকিব। তো বলক তেনে লাহে লাহে আগবাঢ়ি থাকোঁ আৰু। তো আগলৈ আপোনালোকে সৰুৱা এখন গেট দেখিবলৈ পাইছে। সেই গেটখনেই হৈছে দিহিং পাটকাই ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই যোৱা এখন গেট। তো লাহেকৈ ৰখি কিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গেটখনত কি নামাকৰণ কৰা আছে। তো লাহেকৈ ৰখি ল'লোঁ আমি। সৰুৱা দেখিবলৈ পাইছে, জয়পুৰ ৰেইন ফৰেষ্ট বুলি লিখা আছে, ৱেলকাম জয়পুৰ বৰ্ষাৰণ্য। তো গেটৰ ভিতৰলৈ সোমাই গ'লোঁ আমি। তো ইয়াতে এটা বনকৰ্মীসকলৰ যি কাৰ্যালয়, সেয়া কাৰ্যালয় এটা আছে। সোঁহাতলৈ চাই পঠিয়াওক আপোনালোকে। সেয়া আপোনালোকে দেখিবলৈ পাইছে বনকৰ্মীসকলৰ যি কাৰ্যালয়, এইটোৱে হৈছে বনকৰ্মীসকলৰ কাৰ্যালয়। তো ৰাস্তাটো বৰ ঠিক নহয়, আমাক ভিডিঅ' কৰোঁতে অলপ অসুবিধা হৈছে। তো তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ, আপোনালোকক ভালকৈ দেখাব পৰা নাই। তো বলক লাহে লাহে আগবাঢ়ি থাকোঁ আগলৈ। তো ৰখি ল'লোঁ। এয়া দেখিছে বুঢ়ীদিহিং নৈ এখন, জয়পুৰৰ যি বুঢ়ীদিহিং নৈ। সেয়া আগলৈ মাজুলী, ইমান ধুনীয়া পৰিৱেশ দেখিছে। সেয়া তললৈ নাও বান্ধি থৈছে। তো বলক আগলৈ লাহে লাহে আগবাঢ়ি থাকোঁ। তো আমি গৈ আছোঁ লাহে লাহে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাই থাকক, কি কি হয় ভিডিঅ'টোত, কি কি নহয়। এইখন দেখিছে বুঢ়ীদিহিং নৈ, আপোনালোকক দেখাইছিলোঁ অলপ আগতে। তো আগত গৈ এখন পাৰ্ক আছে, কবিতা পাৰ্ক বুলি। তো আপোনালোকক সেই কবিতা পাৰ্কখন দেখাম। সেই মাজুলী মানে পাৰ্ক বুলি এনে মানুহে নাম থৈ লৈছে। তো এই ওচৰতে আছে, দেখাম আপোনাৰ নৈৰ মাজত কৃষ্ণ। এইপিনে আগলৈ গৈ আমি ৰখি লওঁ অলপমান, তাৰপিছত ভালকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আমি ৰখি ল'লোঁ। তো ওপৰলৈ এয়া দেখিবলৈ পাইছে, চাইনবোৰ্ড লিখা আছে ৱেলকাম কবিতা পাৰ্ক। এই পাৰ্কখন নদীৰ মাজত আছে। নদীৰ মাজত মানে মাজুলীয়ে হয় আৰু মানুহে এনেই পাৰ্ক বুলি নামাকৰণ কৰি লৈছে। সৌখন দেখিছে মাজুলী নিচিনা মানে মাজুলীয়ে হয় আৰু। তো মানুহে সাজি লৈছে সেইখন। তো বলক লাহে লাহে তেনে আগবাঢ়োঁ আৰু। বুঢ়ীদিহিং নৈ কাষে কাষে লাহে 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 আগবাঢ়ি আছোঁ আৰু ঠাণ্ডা ঠাণ্ডা বতাহ খাই খাই ৰাতিপুৱা সময়। চ' বলক তেনে ভিডিঅ'টোত কি কি হয় জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আমি আহি এতিয়া নগাঘাট সোমালোহি। নগাঘাটৰ পৰা বেছি দূৰ নহয়, বেছি দূৰ মানে ৩-৪ মিনিট লাগিব ইয়াৰ পৰা আৰু দিহিং পাটকাই ষ্টেডিয়াম পাবলৈ। তো কাষতে নামচাং চাহ বাগিচা আছে বাওঁফাললৈ, আৰু সোঁফাললৈ এটা ডাঙৰ পানী কেম্প এটা আছে, য'ৰ পৰা বহু দূৰ দূৰণিলৈ পানী ছাপ্লাই দিয়া হয়। ওচৰে পাঁজৰে গাঁও ভূঞেও পানী ছাপ্লাই দিয়ে। তাৰ পৰাই নদীৰ পৰা
পানীত আনি তাত জমা কৰে। তাৰ পৰা নামৰূপ, জয়পুৰ সকলোলৈ ইয়াৰ পৰাই পানী ছাপ্লাই দিয়া হয়। এইখন আপোনালোকে দেখিবলৈ পাইছে নামচাং চাহ বাগিচা। এইখনেই হৈছে নামচাং চাহ বাগিচা। আৰু এয়া সোঁফাললৈ দেখিবলৈ পাইছে আপোনালোকে যি পানী কেম্পৰ কথা কৈছিলোঁ, সেইটোৱে হৈছে পানী কেম্পটো। এয়া দেখিবলৈ পাইছে আপোনালোকে। তো ফাইনেলি আহি আমি পাই গ'লোহি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আগফালেলৈ দেখিবলৈ পাইছে সৌৱা ছাইনবোৰ্ড লগাই থোৱা আছে। তাৰ পৰাই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰম্ভ হৈছে আৰু। আহি পাই গ'লোহি আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান বৰ্ড লগাই থৈছে। ধুনীয়া পৰিৱেশ, গছ বলক কেনে আগলৈ গৈ থৈছে। তো লাহে লাহে আমি আগবাঢ়ি গৈ আছোঁ আগলৈ। সেয়া আপোনালোকে দেখিবলৈ পাইছে হলং গছ, কি ধুনীয়াকৈ শাৰী শাৰীকৈ আছে হলং গছ। তো আপোনালোকক আৰু এটা কথা কৈ দিওঁ, আমি যোনটো ৰোডত গৈ আছোঁ এই ৰোডটো দি আপোনালোকে আগলৈ অৰুণাচল প্ৰদেশো যাব পাৰিব। অৰুণাচল প্ৰদেশ যাবলৈ হ'লে ইয়াৰ পৰা 9-10 কিলোমিটাৰ আগলৈ যাব লাগিব। তো যিহেতু ৰাতিপুৱা সময়ত ঠাণ্ডা বতাহ মাৰি আছে, ধুনীয়াকৈ আগবাঢ়ি আছোঁ আৰু। তো বলক তেনে ভিডিঅ'টো ধুনীয়াকৈ স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে আৰু কি হয় কি নহয়। তো আপোনালোকে দেখিবলৈ পাইছে ৰাস্তাটো কিমান বেয়া, কিমান গাঁত আছে। তো আমাৰ অলপ কেমেৰা কৰোঁতে অসুবিধা হৈছে। আমি ভালকৈ আপোনালোকক কেমেৰা কৰি দেখাব পৰা নাই, বহুত হিলিছে আপোনালোকে দেখিছে। এয়া মুকলি পথাৰ, এইপিনে পাহাৰ দেখিছে। এয়া দেখিছে কি ধুনীয়াকৈ পানী নিগৰি আছে, মিহিকৈ তললৈ নিগৰি আছে পানী। তো আমি এতিয়া এখন সৰু দলঙৰ ওপৰে পাৰ হৈ যাম। তললৈ এখন সৰু নদী আছে। আৰু আমি আজি যোনটুকুৰা ঠাইলৈ আহিছিলোঁ আৰু ইয়াৰ পৰা আগলৈ যাব নোৱাৰি আৰু, মানে আমি নাযাওঁ ইয়াৰ পৰা আগলৈ আৰু। তো সেই ঠাইটুকুৰা পাই গ'লোহি। তো ঘৰটোৰ ওপৰলৈ উঠি যাওঁ, ওপৰৰ পৰা আপোনালোকক দেখাম। আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বহু ভিতৰলৈ সোমাই আহিলোঁ। তো এতিয়া আমি ঘৰলৈ যাবলৈ হ'ল, যিহেতু ঘৰৰ পৰা অহা বহুত দেৰি হ'ল। তো আজি ভিডিঅ'টো যদি ভাল লাগিছে চাই লাইক কৰিব, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু সেয়া মোৰ লগৰ, ই মোক ভিডিঅ'টো বনাওঁতে বহুখিনি সহায় সহযোগিতা আগবঢ়াইছে। এটা ইউটিউব চেনেল আছে। তো ইয়াৰো এটা ইউটিউব চেনেল আছে, আছাম ভইচ ব্লগ। তো ইয়াৰ ইউটিউব চেনেলটো মই ডিছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে যাতে গৈ কিনে তাত লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব ইয়াৰ চেনেলতো। আৰু এই ভিডিঅ'টো মোৰ ইউটিউব চেনেলতো দিয়া হ'ব আৰু তাত লাইক কৰিব। থেংক ইউ।